নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ জ্ঞান ইন আছাম চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টিত আমি SSC এক্সামৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰিম। ভিডিঅ'টো শেষলৈ চাই থাকিব, স্কিপ নকৰিব। আহিছোঁ 1 নম্বৰ কুৱেশ্যন। ভাৰত নামৰ উৎপত্তি প্ৰাচীন কালৰ কোনজন গৌৰৱময় ৰজাৰ লগত সম্পৰ্কিত? কুৱেশ্যনটো ৰিপিট কৰি দিছোঁ। ভাৰত নামৰ উৎপত্তি প্ৰাচীন কালৰ কোনজন গৌৰৱময় ৰজাৰ লগত সম্পৰ্কিত? তলত অপশ্যন 4টা আছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, ভাৰত চক্ৰৱৰ্তী। কি হ'ব? অপশ্যন গ, ভাৰত চক্ৰৱৰ্তী। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ভাৰতৰ সৰ্ববৃহৎ চহৰ কোনখন? ভাৰতৰ সৰ্ববৃহৎ চহৰ কোনখন? তলত অপশ্যন 4টা দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, মুম্বাই। শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন ক, মুম্বাই। নেক্সট কুৱেশ্যন। ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন? কুৱেশ্যনটো কি হ'ব? ভাৰতৰ সৰ্ববৃহৎ ৰাজ্য কোনখন? তলত অপশ্যন 4টা আছে। শুদ্ধ উত্তৰটো কি লিখিব লাগিব? শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, ৰাজস্থান। নেক্সট কুৱেশ্যন। ভাৰতত কিমানখন ৰাজ্য আছে? আমাৰ ভাৰতত কিমানখন ৰাজ্য আছে? তলত অপশ্যন 4টা আছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন ক, 28খন। কি হ'ব? 28খন ৰাজ্য ভাৰতত আছে। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন? ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন? তলত অপশ্যন 4টা আমাৰ আছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন খ, গংগা। গংগা নদী ভাৰতৰ আটাইতকৈ দীঘল নদী। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ভাৰতৰ আটাইতকৈ বহল নদী কোনখন? ভাৰতৰ আটাইতকৈ বহল নদী কোনখন? তলত দেখিছ অপশ্যন 4টা আছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন ক, অপশ্যন ক, ব্ৰহ্মপুত্ৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক, ব্ৰহ্মপুত্ৰ। নেক্সট কুৱেশ্যন। ভাৰতৰ আটাইতকৈ ওখ টাৱাৰ কোনটো? ভাৰতৰ আটাইতকৈ ওখ টাৱাৰ কোনটো? তলত অপশ্যন 4টা দি থোৱা আছে। ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব? অপশ্যন খ, কুতুব মিনাৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ, কুতুব মিনাৰ। কুতুব মিনাৰ হ'ব ভাৰতৰ আটাইতকৈ ওখ টাৱাৰ। নেক্সট কুৱেশ্যনটো। ভাৰতৰ আটাইতকৈ দীঘল বান্ধ কোনটো? ভাৰতৰ আটাইতকৈ দীঘল বান্ধ কোনটো? তলত অপশ্যন 4টা আছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? ভালদৰে চোৱা। শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন গ, হীৰাকুদ বান্ধ। অপশ্যন গ, হীৰাকুদ বান্ধ। বন্ধু বান্ধৱীসকল, কুৱেশ্যনবিলাক ভালদৰে মনত কৰি যাব। ভাৰতৰ আটাইতকৈ দীঘল সুৰংগ কোনটো? ভাৰতৰ আটাইতকৈ দীঘল সুৰংগ কোনটো? তলত ইয়াতে অপশ্যন 4টা আছে। শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন ক, চেনানী, নাইচাৰী সুৰংগ। নাইচাৰী সুৰংগ। নেক্সট কুৱেশ্যন। ভাৰতৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তি কোনটো? ভাৰতৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তি কোনটো? তলত অপশ্যন 4টা আছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন গ, ঐক্যৰ মূৰ্তি। অপশ্যন গ, ঐক্যৰ মূৰ্তি। নেক্সট কুৱেশ্যন। ভাৰতৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা হৈছিল? ভাৰতৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা হৈছিল? তলত অপশ্যন 4টা আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, 1916 চনত। 1916 চনত ভাৰতত প্ৰথম মহিলা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল। আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ। ভাৰতৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খন নাম কি? ভাৰতৰ প্ৰথম মহিলা বিশ্ববিদ্যালয়খনৰ নাম কি? তলত ইয়াতে অপশ্যন 4টা দিয়া আছে। শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন খ, SNDT মহিলা বিশ্ববিদ্যালয়। নেক্সট কুৱেশ্যনটো আগৰ কুৱেশ্যনটোৰ লগতে মিলা জোলা। ভাৰতৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত প্ৰতিষ্ঠা হৈছিল? ভাৰতৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত প্ৰতিষ্ঠা হৈছিল? তলত অপশ্যন 4টা আছে। শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন গ, অপশ্যন মুম্বাই। মুম্বাইত হৈছিল প্ৰথম। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। এছিয়া খেলত সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? এছিয়ান সোণৰ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? তলত অপশ্যন 4টা দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব? আমাৰ অপশ্যন ক, কমলজিৎ সন্ধু। অপশ্যন ক, কমলজিৎ সন্ধু। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা কোন? কুৱেশ্যনটো ৰিপিট কৰি দিছোঁ আমি। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা কোন? তলত অপশ্যন 4টা দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন গ, বচেন্দ্ৰী পাল। শুদ্ধটো হ'ব অপশ্যন গ, বচেন্দ্ৰী পাল। নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ। ভাৰতৰ প্ৰথম মহিলা IPS কোন আছিল? ভাৰতৰ প্ৰথম মহিলা IPS কোন আছিল?
তলত আমাৰ অপশ্যন চাৰিটা আছে অপশ্যন চাৰিটা ভালদৰে চাই ল'ব ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব অপশ্যন খ কিৰণ বেদী কোন আছিল অপশ্যন খ কিৰণ বেদী আহিছো নেক্সট কুৱেশ্যনটো ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল কুৱেশ্যনটো কি হ'ব ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল তলত অপশ্যন চাৰিটা আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন ক সৰোজিনী নাইডু আছিল ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল আহিছো নেক্সট কুৱেশ্যনটোলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন আছিল কুৱেশ্যনটো ৰিপিট কৰিছো উচ্চতম ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন আছিল তলত আমাৰ এটা অপশ্যন চাৰিটা আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন গ এম ফাতিমা বিবি কি হ'ব উত্তৰটো অপশ্যন গ এম ফাতিমা বিবি নেক্সট কুৱেশ্যনটো লৈছো স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল কুৱেশ্যনটো ৰিপিট কৰিছো স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল অপশ্যন চাৰিটা আছে তলত শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন খ লৰ্ড মাউণ্ট বেটেন কি হ'ব অপশ্যন খ লৰ্ড মাউণ্ট বেটেন নেক্সট কুৱেশ্যনটো লৈছো ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল কি হ'ব ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল তলত অপশ্যন চাৰিটা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো আমাৰ কি হ'ব অপশ্যন ক জৱাহৰলাল নেহৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ক জৱাহৰলাল নেহৰু নেক্সট কুৱেশ্যনটো লৈছো জৱাহৰলাল নেহৰু কেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল কুৱেশ্যনটো ৰিপিট কৰি দিছো মই জৱাহৰলাল নেহৰু কেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হৈছিল তলত অপশ্যন চাৰিটা আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন খ 15 আগষ্ট 1947 চনত কি হ'ব 15 আগষ্ট 1947 চনত আহিছো নেক্সট কুৱেশ্যনটোলৈ ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন কি হ'ব কুৱেশ্যনটো ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন তলত অপশ্যন চাৰিটা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব আমাৰ ইন্দিৰা গান্ধী শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন গ ইন্দিৰা গান্ধী আহিছো নেক্সট কুৱেশ্যনটোলৈ ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল ইয়াতে অপশ্যন চাৰিটা দি থোৱা আছে এই অপশ্যন চাৰিটাৰ পৰা আমি কোনটো শুদ্ধ উত্তৰ বাছি উলাম অপশ্যন গ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ কি হ'ব অপশ্যন গ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ নেক্সট কুৱেশ্যনটোলৈ আহিছো নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন কি হ'ব নোবেল বঁটা লাভ কৰা প্ৰথম ভাৰতীয় কোন তলত অপশ্যন চাৰিটা আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন ক হৰগোবিন্দ খুৰানা কি হ'ব অপশ্যন গ হৰগোবিন্দ খুৰানা নেক্সট কুৱেশ্যনটোলৈ আহিছো ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন কুৱেশ্যনটো কি হ'ব ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল তলত অপশ্যন চাৰিটা আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন ক ব্যোমেশ চন্দ্ৰ বেনাৰ্জী উত্তৰটো কি হ'ব অপশ্যন ক ব্যোমেশ চন্দ্ৰ বেনাৰ্জী নেক্সট কুৱেশ্যনটো লৈছো প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল কি হ'ব প্ৰথম ভাৰতীয় মহাকাশচাৰী কোন আছিল তলত অপশ্যন চাৰিটা আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন ক ৰাকেশ শৰ্মা উত্তৰটো হ'ব অপশ্যন ক ৰাকেশ শৰ্মা নেক্সট কুৱেশ্যনটো লৈছো দক্ষিণ মেৰুত উপনীত হোৱা প্ৰথম ভাৰতীয় মহিলা কোন কুৱেশ্যনটো কি হ'ব ৰিপিট কৰি দিছো আমি দক্ষিণ মেৰুত উপনীত হোৱা প্ৰথম ভাৰতীয় মহিলা কোন অপশ্যন চাৰিটাৰ তলতটো আছে অলৰেডি ইয়াৰ পৰা শুদ্ধ উত্তৰটো কি বাছি উলাবি শুদ্ধটো বাছি উলাব লাগিব আমি উত্তৰ গ ৰীনা কৌশল ধৰ্মভক্ত কি হ'ব ৰীনা কৌশল ধৰ্মভক্ত নেক্সট কুৱেশ্যনটো লৈছো ভাৰতত নিৰ্মিত প্ৰথম ভাৰতীয় ছবি মৌনী চিনেমা কোনখন আছিল ইয়াতে অপশ্যন চাৰিটা আছে শুদ্ধ উত্তৰটো কি হ'ব কোনখন চিনেমা হ'ব অপশ্যন ক ৰজা হৰিচন্দ্ৰ কি হ'ব ৰজা হৰিচন্দ্ৰ নেক্সট কুৱেশ্যনটো লৈছো ভাৰতৰ কেতিয়া প্ৰথম ভাৰতীয় ছবি মৌনী চিনেমা ৰজা হৰিচন্দ্ৰ আৰম্ভ হৈছিল অপশ্যন চাৰিটা আছে তলত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন খ 1913 চনত শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন খ 1913 চনত নেক্সট কুৱেশ্যনটো লৈছো ভাৰতৰ ইংৰাজী নাম ইণ্ডিয়া কোনটো শব্দৰ পৰা উৎপত্তি হৈছে কুৱেশ্যনটো ৰিপিট কৰি দিছো ভাৰতৰ ইংৰাজী নাম ইণ্ডিয়া শব্দটো ক'ৰ পৰা উৎপত্তি হৈছে তলত অপশ্যন চাৰিটা আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন গ হিন্দু শব্দৰ পৰা কি হ'ব অপশ্যন গ হিন্দু শব্দৰ পৰা ইণ্ডিয়া শব্দটোৰ উৎপত্তি হৈছে নেক্সট কুৱেশ্যনটো লৈছো ভাৰতৰ কম জনসংখ্যাবহুল ৰাজ্য কোনখন ভাৰতৰ কম জনসংখ্যাবহুল ৰাজ্য কোনখন তলত অপশ্যন চাৰিটা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন গ ছিকিম হৈছে সবচে কম জনসংখ্যা থকা ৰাজ্য নেক্সট কুৱেশ্যনটো লৈছো
প্ৰথম ভাৰতীয় ৰঙীন ছবিখন কি প্ৰথম ভাৰতীয় ৰঙীন ছবিখন কোনখন তলত অপচন 4টা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন খ কৃষ্ণ কন্হৈয়া কি হ'ব কৃষ্ণ কন্হৈয়া নেক্সট কোৱেশ্চনটো লৈ আহিছো ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল কোৱেশ্চনটো কি হ'ব ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল তলত অপচন 4টা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন ক শ্ৰীমতী প্ৰতিমা পাটিল কি হ'ব অপচন ক শ্ৰীমতী প্ৰতিমা পাটিল নেক্সট কোৱেশ্চনটো লৈ আহিছো ভাৰতৰ প্ৰথম কাগজবিহীন বাতৰি কাকত কোনখন তলত অপচন 4টা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন খ দা নিউজ টুডে কি হ'ব অপচন খ দা নিউজ টুডে নেক্সট কোৱেশ্চনটো লৈছো দ্বৈত শতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ কোন দ্বৈত শতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ কোন তলত অপচন 4টা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন ক মিতালী ৰাজ শুদ্ধ উত্তৰটো কি হ'ব অপচন ক মিতালী ৰাজ নেক্সট কোৱেশ্চনটো লৈছো ভাৰতৰ প্ৰথম কাগজবিহীন বাতৰি কাকত দা নিউজ টুডে কেতিয়া আৰম্ভ হৈছিল কোৱেশ্চনটো ৰিপিট কৰিছো ভাৰতৰ প্ৰথম কাগজবিহীন বাতৰি কাকত দা নিউজ টুডে কেতিয়া আৰম্ভ হৈছিল তলত অপচন 4টা আছে শুদ্ধ উত্তৰটো কি হ'ব অপচন গ 2001 চনৰ 3 জানুৱাৰী কি হ'ব 2001 চনৰ 3 জানুৱাৰী নেক্সট কোৱেশ্চনটো লৈছো ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল কি হ'ব ভাৰতৰ প্ৰথম গৃহমন্ত্ৰী কোন আছিল তলত অপচন 4টা দিয়া আছে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন গ চৰ্দাৰ বল্লভভাই পেটেল কি হ'ব অপচন গ চৰ্দাৰ বল্লভভাই পেটেল